নমস্কাৰ আপোনালোকে চাইছে ইউটিউব চেনেল অলবাগতে গুৱাহাটী বিশ্ববিদ্যালয়ে টিডিসি থাৰ্ড সেমিস্টাৰ অৰ্থাৎ বিএ B.sc B.com বিভাগ থাৰ্ড সেমিস্টাৰৰ ফলাফলসমূহ ঘোষণা কৰিছে গতিকে এই ভিডিঅ'টোত মই আপোনালোকক দেখাই দিব বিচাৰিছো যে আপোনালোকৰ যি ফলাফল আছে ফলাফলসমূহ কেনেকৈ চাব পাৰিব গতিকে আশা কৰিছো আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণ হলেও উপকৃত কৰিব কিন্তু ভিডিঅ'টোত আগলৈকে যোৱাৰ আগত যদি হে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগতে অনুৰোধ জনাও যে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এতিয়া আহক আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰো এতিয়া চাওক আপোনালোকৰ যিসমূহ ফলাফল আছে এই ফলাফলসমূহ চাবৰ বাবে onlinegeo.in যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোলৈকে আহিব লাগিব আহি ইয়াত যিটো ষ্টুডেন্ট লগইন অপচন আছে এই ষ্টুডেন্ট লগইন অপচনত ক্লিক কৰিব লাগিব যেতিয়া এই অপচনটোত ক্লিক কৰিব এনেকুৱা এটা পপআপ আহিব ইয়াত আপোনালোকৰ যিটো ইউজাৰ নেম আছে ইউজাৰ নেমটো দিব লাগিব দি ইয়াত আপোনালোকৰ যিটো পাসওয়াৰ্ড আছে পাসওয়াৰ্ডটো দিব লাগিব দিয়াৰ পিছত তলৰ পিনে আপোনালোকৰ যিটো ইয়াত ক্যাপচা আছে এই ক্যাপচাটো ইয়াত টাইপ কৰিব লাগিব তাৰ পিছত ইয়াত যিটো আপোনালোকে লগইন অপচন পাব এই লগইন অপচনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত কেনেকুৱা কি আহিব হেতু দেখাই দি আছো এতিয়া যেতিয়া ক্লিক কৰিব এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব ইয়াত 2 নম্বৰ যেটো অপচন আছে ডাউনলোড অপচন এই ডাউনলোড অপচনত আপোনালোকে ক্লিক কৰিব লাগিব জাস্ট ক্লিক কৰক ক্লিক কৰাৰ পিছত তলৰ পিনে আহক ইয়াত চাওক জিও ই গ্ৰেড শীট ইয়াত ক্লিক হিয়াৰ টু ডাউনলোড ই গ্ৰেড শীট সেমিস্টাৰ 3 ৰেগুলাৰ ইয়াত জাস্ট আপোনালোকে ক্লিক কৰক ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস ইয়াত আহিব আপোনালোকৰ যিখন মাৰ্কশিট আছে মাৰ্কশিটখন আহিব ইয়াত আপোনালোকে যদি এসজিপিএ চাই ইয়াত আপোনালোকৰ এসজিপিএ টো আহিব গটিকে এনেকে আপোনালোকৰ যি ফলাফল আছে ফলাফলসমূহ চাব লগতে কমেন্ট কৰি জনাব যে আপোনালোকৰ ৰিজাল্ট কি হৈছে গটিকে এই ভিডিঅটো যিমান আছিল আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণ হলে উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিওতে কিছু পৰিমাণ হলে উপকৃত কৰিছে তেতিয়ালে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিব এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব যদি হেতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা এই বেচাৰ ইউটিউব চেনেল নতুন গৈ আহিছে তেতিয়ালে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ এই বেচাৰ পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য লওক উন্নত ভিডিওটো কোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই যদি কলে তাই এই ভিডিওটোৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় অসম